হেল্ল' এভৰিৱান গুড মৰ্ণিং স্বাগতম জনাইছোঁ চনু ডেইলি ব্লগলৈ আপোনালোকক সকলোকে আশা কৰোঁ আপোনালোক আমিও ভালে আছোঁ ভগৱানে সকলোকে ভালে কুশলে ৰাখক ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেখিছে ন ধুনীয়া ধুনীয়া হাঁহি এটা মাৰি দিছে আৰু ভণ্টি দেখিছে একদম পৰ্দা পেলাই থৈছোঁ দেই আজি মানে খং উঠিছে বুলি ভাবি ল'ব আৰু দেই পৰ্দা চৰ্দা চব উলিয়াই পেলাই দিছোঁ বাহিৰত তাৰপিছতে বাচন ধুবলগীয়া আছিলে ৰাতিপুৱাৰে কিবা কিবি খাই মানে ব্ৰেকফাষ্ট কৰা হয় ন ব্ৰেকফাষ্ট কৰোঁতে বাচনখিনি ধুই ল'লোঁ আনফালে খানাও বনাই আছোঁ দুপৰীয়া সোনকালে আজৰি হ'ব লাগে সেইকাৰণে সোনকালে কেতিয়াবা বনাই দিওঁ কেতিয়াবা দেৰিকৈ বনাওঁ আৰু যিমান পাৰোঁ সোনকালে কৰি দিওঁ কামখিনি শেষ হৈ যায় আজি ভাবিছোঁ অমিতা আৰু দাইল খাম বুলি যিহেতু খাই মানে ভাল আৰু পেটৰ কাৰণে ভাল সেইকাৰণে ভাবিছোঁ অমিতা আৰু দাইল খাম বুলি মানে আৰু মছলা এনেকৈ দি নবনাওঁ পাঁচফোৰণ দি লৈ পিনি বনাই আছোঁ মই এনেকৈ বনাই আছোঁ আৰু মা মানে কি হাজবেণ্ডে কালি আনিছিলে ইলিচ মাছ মই কিন্তু দেখাও নাই মানে ফাৰ্ষ্ট টাইম খাম আৰু সেইকাৰণে ভাবিছোঁ যে মাক ক'লোঁ মা আপুনিয়ে চফা কৰিব আপুনিও বনাব কেনেকৈ বনায় মই ভালকৈ নাজানো আৰু মাছটো মানে শুকান মাছে দেই লোকেল বুলি কৈছিলে আৰু কালি গৈছিলে বেলেগ এটা কামৰ কাৰণে অকণ বাহিৰত গৈছিলে সেইকাৰণে শিৱসাগৰ যাওঁতে তাতে বিক্ৰী কৰি আছিলে ক'ৰবাৰ ৰাস্তাতে মানে তাৰ পৰা লৈ আহিছিলে আৰু ইমান ভালকৈ মই নাজানো তাৰপিছতে আৰু কেতিয়াবা এনেকুৱা আপোনালোকৰ লগত হয়নে জনাবচোন দেই এই দেখিছে ন ভাইটিটো পলাইছে মোৰ মানে কাম কৰিব দিছোঁ যে পলাইছে সি দেই মানে ত্ৰিবল মাৰিব দিয়ক এনেকুৱা হৈ গ'ল ন আজি পৰ্দা গোটেইখিনি তিয়াই দিলোঁ মই মানে কি হ'ল ভাবিছিলোঁ কাৰেণ্টটো থাকিব পৰ্দা গোটেইখিনি তিয়াই দিলোঁ মেচিনত মানে কি হ'ল চাৰ্ফ দি লৈ পিনি ৰাখি দিছিলোঁ কিন্তু এনেকুৱা হৈ গ'ল যে কি মানে ধুবই নোৱাৰিলোঁ কাৰেণ্টটো নাহিলে বহুতেই কাৰেণ্ট নাহিলেতো মেচিন নচলে তেনেকুৱা হৈ গ'ল আজি এনেকুৱা অৱস্থা নহয় মানে কি ক'ব আৰু তাৰপিছত টিউবৱেল মাৰি মানে মই মৰা নাই বাৰু টিউবৱেল ভাইটিও মাৰি দিলে তাৰপিছত আকৌ ওচৰে পাই মানে আণ্টি এগৰাকী আছিলে তাইও মাৰি দিলে মাৰি লৈ পিনি তেনেকৈ কাপোৰখিনি দুইজনী লগ লাগি ধুই ল'লোঁ মোৰ মানে কি হয় টিউবৱেল মাৰিবলৈ অলপ দিগদাৰো হয় বাৰু সেইকাৰণে আৰু এইটো মাছ বনাইছিলে মই ভিডিঅ'টো আপোনালোকক নেদেখা ল'ব ইলিচ মাছ আৰু ডিম আছিলে দেই ডিম বিলাহী বনাইছিলে ধুনীয়াকৈ ভাতটো খাই লওঁ ভাতটো খাওঁতে মানে মোৰ 4টা চাৰে 4টামান বাজিছে তেনেকুৱা হৈছেগৈ আৰু টাইমটো কি হয় কেতিয়াবা উপায় নাই আৰু কাম কৰি থাকিলেতো ব্যস্ত থাকিলে উপায় নাই কিবা কিবি কৰিবলগীয়া আৰু ভণ্টিয়ে তামোল কাটি আছে তামোল খাবা নেকি বুলি মোক সুধিছে মই বোলো ঠিক আছে খাম এডোখৰ থৈ দিবা দেই বুলি কৈ আছোঁ আৰু তামোলটো কি হয় কেতিয়াবা খোৱা হয় আৰু খাই ভালো লাগে বিশেষকৈ তাৰপিছত এইটোৱে মোবাইলটো চাই আছোঁ আৰু ভিডিঅ'বিলাক চাই লৈ পিনি অকলে যিহেতু ভাত খাই আছোঁ অকলে খাবও মন নাযায় মোবাইলটো চাই লৈ পিনি মানে খাই আছোঁ আৰু ভাত আৰু মানে কি হয় অকলে মাৰ লগতো কথা পাতি আছোঁ কিবা অথনি মায়ে গালিও দিছে ইমান গালি শুনিবলগীয়া আছে কৈছে পৰ্দাখিনি কি হ'ল কাইলৈ ধুলে নহ'ব নেকি কাইলৈলৈকেতো কাৰেণ্টটো আহি যাব পাৰে ন বুলি কৈছে নালাগে আজিয়ে ধুই দিওঁ বুলি ক'লোঁ তাৰপিছত মায়ে বনাই আছে মালপোৱা মায়ে ভিডিঅ' বনাইছে দেই এইটো মালপোৱা বনাই আছে ভিডিঅ'টো মায়ে বনাই আছে তাৰপিছতে মালপোৱা মানে সন্ধিয়া সময়ত চাহৰ লগত কি খাম বুলি মায়ে বনালে মালপোৱাৰ লগত বোলো খাওঁ গুড় দি বনাইছিলে ধুনীয়াকৈ মায়ে মানে বহুত টেষ্টি বনায় মই কিন্তু চুজি দি বনাওঁ মায়ে এইটো পিঠাৰ পৰাই বনাইছিলে আৰু মই বিশেষকৈ মালপোৱাটো বনালে চুজি দি বনোৱা হয় বেছিকৈ মায়ে মানে এইটো পিঠাৰ পৰা মানে এইটো পিঠা খুন্দে যে এনেকৈ খুন্দি লৈ পিনি বনায় আৰু ধুনীয়াকৈ গুড়টো দি লৈ পিনি বনায় মই বনাওঁ চেনি দি লৈ পিনি মই মালপোৱা দেখাইছোঁ চাগে আপোনালোকক ভিডিঅ'ত দিছোঁ মই যদি চোৱা নাই চাই ল'ব পাৰে আপোনালোকে আৰু তেনেকৈ আৰু বনাই আছে তাৰপিছতে চাহ বনাইছোঁ আনফালে মই বনাই আছোঁ আমি চাহটো সন্ধিয়া সময়ত খোৱাই হয় আৰু চাহটো নাখালে মানে ভালো নালাগে সেইকাৰণে চাহটো খাওঁৱেই আৰু তেনেকৈ দেখিছেনে মানে টেষ্টি হয় খাবলৈ বহুতে ভাল লাগে বাৰু গুড়ৰ লগত বনালেতো আৰু খাই ভাল লাগে চফ অলপো দি দিছে এইখিনি দেখিছে মালপোৱা হৈ গ'ল ৰেডি তাৰপিছত আকৌ ৰাতি মানে কি হয় কিবা নহয় কিবা এটা লাগেই আমাৰ ঘৰত আৰু খাবলৈ নহ'লে সুদা ভাত খোৱাই নহয় হাজবেণ্ডে লৈ আহিলে মাছ সৰিয়হ দি বনাইছে মায়ে মাছ মানে মই সৰিয়হ দি বনালে কেতিয়াবা এনেকুৱা হৈ যায় যে তিতা হৈ যায় মোৰ টেষ্টি নহয় সেইকাৰণে মায়ে বনালে বহুত টেষ্টি হয় সেইকাৰণে মায়ে বনাই আছে টেষ্টিকৈ বনাই আছে খায়ো বহুতেই টেষ্টি হৈছিলে বাৰু ভাল লাগিছিলে আৰু মোৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব তেতিয়া মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব ভিডিঅ'টো আজি ইমানটা সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ' পুনৰবাৰ লগ পাইছোঁ আজিলৈ আহিছোঁ তেনেহ'লে বাই গুড নাইট